স্বাগতম জনাইছো জ্ঞান আৰোহণ ইউটিউব চেনেলটোলৈ মই নিপুবৰা আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছো 26 জুলাই তাৰিখৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আমি একেলগে কিছু কথা জানিব পাৰিম প্ৰথমতে চাওক ইণ্ডিয়া হেজ স্কোৰ্ড হাউ মাচ পাৰ্চেণ্ট ইন UN ASSAMESE latest global survey on digital and sustainable trade facilitation যে ডিজিটেল আৰু বহনক্ষম বাণিজ্য সুবিধাৰ ওপৰত UN ASSAMESEৰ শেহতীয়া গোলকীয় জৰীপত যে ভাৰতে কিমান শতাংশ নম্বৰ লাভ কৰিছে সেয়া চোৱা যে 90.32% ইণ্ডিয়া ইয়াত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু চোৱা এই সাৰ্ভেটোৰ জৰিয়তে India has made significant improvement in the score of all the 5 key indicators এতিয়া কোনকিটা ইন্ডিকেটৰছ যে ইণ্ডিয়াই ভাল স্কোৰ কৰিবলৈ সক্ষম হৈছে সেইকিটা চোৱা ট্ৰান্সপাৰেন্সি ঠিক আছে ফৰ্মেলিটিজ ইনষ্টিটিউচনেল এৰেঞ্জমেণ্ট এণ্ড কোঅপাৰেশ্যন ইয়াত পাৰ্চেণ্টেজবোৰ দিয়া আছে চোৱা তোমালোকে যে ইয়াৰ আগৰ বছৰ কিমান আছিলে এইবাৰ কেনেকুৱা হৈছে এণ্ড পেপাৰলেছ ট্ৰেড এণ্ড ক্ৰছ বৰ্ডাৰ পেপাৰলেছ ট্ৰেড ঠিক আছে এই সকলোবোৰতে ইণ্ডিয়াই ইম্প্ৰুভ কৰিবলৈ সক্ষম হৈছে তাৰপিছত চোৱা দ্য গ্লোবেল সাৰ্ভে অন ডিজিটেল এণ্ড সাষ্টেইনেবল ট্ৰেড ফেচিলিটেশ্যন ইজ কণ্ডাক্টেড এভৰি 2 years বাই দ্য UN ASSAMESE ঠিক আছে আৰু এই UN ASSAMESEৰ ফুল ফৰ্মটো হৈছে কি চোৱা যে ইউনাইটেড নেশ্যন ইকনমিক এণ্ড ছ'চিয়েল কমিশ্যন ফৰ এছিয়া এণ্ড দ্য স্পেচিফিক ঠিক আছে ইয়াৰ ফুল ফৰ্মটো মনত ৰাখিবা আৰু ইয়াক কেতিয়া ফাউণ্ড কৰা হৈছিলে সেয়া কৰিছিলে 1947 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে বেংকক থাইলেণ্ডত তাৰপিছত চোৱা হুইচ IIT ইনষ্টিটিউট লঞ্চ টেকনলজি ইনোভেশ্যন হাব টু ফাইণ্ড চাইবাৰ চিকিউৰিটি ফৰ ড্ৰোনছ যে কোনটো IIT প্ৰতিষ্ঠানে ড্ৰোনৰ বাবে চাইবাৰ সুৰক্ষা বিচাৰি প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ আৰম্ভ কৰিছে সেয়া কোনে কৰিছে IIT কানপুৰে আৰু এটো চোৱা যে C3I Hub of IIT Kanpur will focus on safeguarding the cyberspace which will also include critical infrastructure ঠিক আছে তেওঁলোকে যে এই IIT কানপুৰৰ তেওঁলোকে কি কৰিছে যে সাইবাৰ স্পেচক যাতে সেফগাৰ্ডিং কৰিব পাৰে তাৰ বাবে তেওঁলোকে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ড কৰিছে the government is promoting Make in India cyber security solution to counter rising threat from the neighboring countries particularly China আৰু ইয়াত কি কৰিছে ভাৰত চৰকাৰে প্ৰথমে কি কৰিছে প্ৰমোটিং মেক ইন ইণ্ডিয়া ঠিক আছে আমাৰ ভাৰতৰ যেটো মেক ইন ইণ্ডিয়া পলিচি হয় হেতুক যাতে প্ৰমোট কৰিছে আৰু লগতে কি কৰিছে ইয়াৰ জৰিয়তে যাতে যেটো সাইবাৰ সিকিউৰিটি হয় মানে আমাৰ ঠিক আছে অনলাইনে হওক বা যিকোনো মাধ্যমৰ জৰিয়তে যেতিয়া বাহিৰা দেশ বিশেষকৈ চাইনাৰ কথা কৈছে নহয় জানো যে চীনে কি কৰে যে বিভিন্ন ধৰণৰ ভাৰতীয় ডিপাৰ্টমেণ্টসমূহে হওক বা তেনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে হেক কৰিবলৈ বহু সময় চেষ্টা কৰিছে বা কৰি আহিছে গতিকে সেই সমূহৰ পৰা নিৰাপত্তা লাভ কৰিবৰ বাবে এই মেক ইন ইণ্ডিয়া প্ৰচেছৰ জৰিয়তে কি কৰিছে যে কিবা এটা যাতে সলিউশন পাব পাৰি তাৰ বাবে প্ৰচেষ্টা আগবঢ়াইছে who has become the first space tourist of the India to travel to space যে মহাকাশ ভ্ৰমণ কৰা প্ৰথম মহাকাশ মানে ভাৰতৰ প্ৰথম মহাকাশ পৰ্যটক কোন হ'ব ঠিক আছে হিয়া হৈছে কোন যে সন্তোষ জৰ্জ কুলাংগাৰা তাৰপিছত চোৱা web based engagement platform Heroes Connect has been launched by যে যেটো web based program হয় Heroes Connect হেতু মানে কোড লঞ্চ কৰা হৈছে হিয়া কৰিছে কোনে লঞ্চ কৰিছে হিয়া কৰিছে হকি ইণ্ডিয়া টু এনকাৰেজ দ্য ফৰ্মাৰ এণ্ড কাৰেণ্ট ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল হকি প্লেয়াৰ্ছ টু ইনিচিয়েট কনষ্ট্ৰাকটিভ ডিছকাশ্যন এৰাউণ্ড দ্য স্পৰ্ট ঠিক আছে এইটো কি কৰিছে যে ফৰ্মাৰ যিখিনি অৱসৰপ্ৰাপ্ত বা বৰ্তমান যিখিনি হকি খেলি আছে ইণ্টাৰনেশ্যনেল পৰ্যায়ত হওক বা যিকোনো পৰ্যায়তে হওক খেলি আছে তেওঁলোকৰ সৈতে যাতে এটা কনষ্ট্ৰাকটিভ ডিছকাশ্যন কৰা হয় এৰাউণ্ড দ্য স্পৰ্ট সেই হকিক লৈ যাতে এটা ভাল কনষ্ট্ৰাকটিভ ডিছকাশ্যন হয় তাৰ প্ৰতি গুৰুত্ব ৰাখিয়ে হকি ইণ্ডিয়াই কি কৰিছে হিৰোজ কানেক্ট নামে এটা program তেওঁলোকে কি কৰিছে লঞ্চ কৰিছে এটা প্লেটফৰ্মৰ তেওঁলোকে লঞ্চ কৰিছে other facts was the India was the first non-European team to be a part of International Hockey Federation ঠিক আছে ভাৰতবৰ্ষ আছিল একমাত্ৰ non-European দেশ যিয়ে International Hockey Federationত ভাগ ল'বলৈ সক্ষম হৈছিল and in 1928 Team India owned its first Olympic gold medal আৰু 1928 চনতে Team India কি কৰিছিল ইয়াৰ first Olympic হকিত gold medal লাভ কৰিবলৈ সক্ষম হৈছে তাৰপিছত চোৱা who from India has been appointed as one of the members of the UN Tax Committee for the 2021 and 2025 term যে 2021-25 বৰ্ষৰ বাবে ৰাষ্ট্ৰসংঘৰ কৰ কমিটিৰ এজন সদস্য হিচাপে ভাৰতৰ কাক নিযুক্তি দিয়া হৈছে হিয়া দিয়া হৈছে যে ৰশ্মি ৰঞ্জন দাস এটা চোৱা হুইচ চিটি অফ মধ্য প্ৰদেশ
have been selected by UNESCO under its historic urban landscape project. মধ্যপ্ৰদেশৰ কোনবোৰ চহৰ ইউনেস্কো ইয়াৰ ঐতিহাসিক নগৰীয়া দৃশ্যপট প্ৰকল্পৰ অধীনত যে তেওঁলোকক বাছনি কৰিছে সেইখন হৈছে অৰ্চা এণ্ড গোৱালিয়াৰ আৰু এটা তেওঁলোকে মধ্যপ্ৰদেশৰ লগত জড়িত আন কেইটামান গুৰুত্বপূৰ্ণ তথ্য জানি থোৱা যে ইয়াত কি আছে বান্ধৱগড় নেশ্যনেল পাৰ্ক কানহা টাইগাৰ ৰিজাৰ্ভ কোনু নেশ্যনেল পাৰ্ক মাধৱ নেশ্যনেল পাৰ্ক পন্না নেশ্যনেল পাৰ্ক ঠিক আছে পিন্স নেশ্যনেল পাৰ্ক সঞ্জয় নেশ্যনেল পাৰ্ক এণ্ড সতপুৰা টাইগাৰ ৰিজাৰ্ভ গতিকে প্ৰত্যেকখন ৰাজ্যৰ লগত জড়িত এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ তোমালোকে জানিবলৈ চেষ্টা কৰিবা আৰু আমাৰ ভাৰতবৰ্ষৰ মেপত চোৱা এইখন হৈছে মধ্যপ্ৰদেশ তাৰপিছত চোৱা গভৰ্ণমেণ্ট অফ হুইচ ষ্টেট হেজ ডিচাইডেড টু ছেট আপ পঞ্চায়ত ছেক্ৰেটেৰিয়েট ইন অল পঞ্চায়তছ অফ ষ্টেট যে কোনখন ৰাজ্য চৰকাৰে যে তাৰ সকলো পঞ্চায়তৰ বাবে কি কৰিছে যে পঞ্চায়ত সচিবালয় ৰখাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছে সেয়া কোনে কৰিছে উত্তৰ প্ৰদেশে ঠিক আছে দিছ মুভ ইজ এইম টু ষ্ট্ৰেংথেনিং দ্য ৰুৰেল ডেমক্ৰেচি এণ্ড প্ৰভাইডিং এমপ্লয়মেণ্ট টু দ্য ৰুৰেল ইউথ কি কৰিছে যাতে ই কি কৰিব পাৰে প্ৰথমতে যে যেটো আমাৰ ৰুৰেল ডেমক্ৰেচি হয় ঠিক আছে যে আমাৰ যেটো গ্ৰাছৰুট লেভেলৰ ডেমক্ৰেচি হয় তাক যাতে অধিক শক্তিশালী কৰিব পাৰে আমাৰ গাঁৱৰ যেটো গণতান্ত্ৰিক ব্যৱস্থা বুলি কওঁ পঞ্চায়ত ব্যৱস্থা হয় নহয় জানো তাক যাতে অধিক শক্তিশালী কৰিব পাৰে আৰু লগতে কি কৰে প্ৰভাইডিং এমপ্লয়মেণ্টটো যাতে ইয়াৰ জৰিয়তে দিব পাৰে যে যুৱ প্ৰজন্মক তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে উত্তৰ প্ৰদেশৰ চৰকাৰে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আয়কৰ দিৱস যেটো ইনকাম টেক্স ডে কোৱা হয় না সেলিব্ৰেট বাই চেন্ট্ৰেল বোৰ্ড অফ ডাইৰেক্ট টেক্স অন হুইচ ডে যে আয়কৰ দিৱসটো কোনদিনা উদযাপন কৰা হয় সেয়া কৰা হয় কেতিয়া যে 24 জুলাই তাৰিখে ঠিক আছে চেন্ট্ৰেল বোৰ্ড অফ ডাইৰেক্ট টেক্সেছ অবজাৰ্ভ দ্য 161st ইনকাম টেক্স ডে ঠিক আছে এতিয়ালৈকে কি নম্বৰটো তেওঁলোকে অবজাৰ্ভ কৰিছে যে 161 যে 161তম In India, the income tax day is celebrated every year on July 24 and it was on 24 July 1980 that income tax was introduced for the first time in India by Sir James Wilson. ঠিক আছে কিহৰ কাৰণে এই 24 জুলাই তাৰিখত কৰা হয় কিয়নো যে 1980 চনৰ 24 জুলাই তাৰিখে পোনপ্ৰথমবাৰৰ বাবে ইনকাম টেক্স যেটো ডিপাৰ্টমেণ্ট তাক ইন্ট্ৰোডিউস কৰিছিল আৰু ইয়াক কোনে কৰিছিল যে ছাৰ জেমছ উইলছন গতিকে কোনে কৰিছিল এই নামসমূহ মনত ৰাখিবা ঠিক আছে আৰু এটো চোৱা ইয়াৰ ইতিয়া সেন্ট্ৰেল বোৰ্ড অফ ডাইৰেক্ট টেক্স CBDT মানে হৈছে সেন্ট্ৰেল বোৰ্ড অফ ডাইৰেক্ট টেক্স ইয়াৰ ইতিয়া চেয়াৰম্যান কোন যে জগন্নাথ বিদ্যাধৰ মহাপাত্ৰ আৰু ইয়াক কেতিয়া ফৰ্ম কৰা হৈছিল কেতিয়া স্থাপন কৰা হৈছিল 1924 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে নিউ দিল্লী গতিকে আজিলৈ ভিডিওটো ইমানে আশা কৰো তোমালোকে এই ভিডিওটোৰ পৰা কিছু হলেও তথ্য জানিব পাৰিলা আৰু যদি এনে ধৰণৰ তথ্যসমূহ পাব বিচাৰা